প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয় দিশে দিশে চলে মৃত্যু এতিয়া মেজৰ ষ্টুডেণ্ট আছিলে আৰু মই এগৰাকী প্ৰতিভাৱান ছাত্ৰীক হেৰুৱালোঁ। আচলতে মোৰ বিভাগটোত মই অকলশৰীয়া যোৱাবাৰ আমাৰ বিভাগৰ আনগৰাকী শিক্ষক তেখেত ৰিটায়াৰ্ড হৈছে, শিক্ষয়িত্ৰী তেখেত ৰিটায়াৰ্ড হৈছে। তাৰপিছতে মই অকলশৰীয়াকৈ আমাৰ বিভাগটো আমি দুজনীয়ে ইমান বছৰে চলাইছিলোঁ। আৰু আজি গোটেই ল'ৰা ছোৱালীখিনি আমাৰ আচলতে সন্তানৰ নিচিনা। প্ৰত্যেকটো ল'ৰা ছোৱালী আমি ভালকৈ জানো আৰু তাই যথেষ্ট প্ৰতিভা আছিলে আৰু তাই আমাৰ টপাৰ আছিলে, ফাৰ্ষ্ট আৰু ছেকেণ্ড ছেমিষ্টাৰ টপাৰ আছিলে তাই। আৰু আচলতে মই গোটেই ঘটনাটো নাজানো ইমান কি এনেকুৱা এটা ইমান জঘন্য এটা কাণ্ড হ'ব বুলি আমি কেতিয়াও আশা কৰা নাছিলোঁ। আৰু তাইৰ নিচিনা এজনী ছোৱালীটো সকলোৰে লগত তাই মিলা মিছাকৈ থাকে, তাইক কোনোদিন কাকোতে উচ্চস্বৰেও কথা নকয় তাই। আৰু আমি অভিভাৱক হিচাপে শিক্ষক হিচাপে আমি কেৱল এইটোৱে বিচাৰোঁ দোষীয়ে যাতে উচিত শাস্তি পায়। আমি তাকে কামনা কৰিছোঁ। দোষী যাতে কেতিয়াও আইনৰ সুৰুঙালৈ কেতিয়াও যাতে উভতি আহিব নোৱাৰে, কেতিয়াও যাতে আমাৰ এই সমাজখনৰ মাজলৈ উভতি আহিব নোৱাৰে, সমাজখন যাতে আকৌ কলুষিত কৰিব নোৱাৰে। আমাৰ এই মহাবিদ্যালয়খনে যিটো কালিমা সানিছে সেই কালিমা মই ৰাইজক এই আপাহতে মই ৰাইজৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ, ৰাইজে যাতে আমাৰ মৰিধল মহাবিদ্যালয়খনত এই নিৰ্মম দুৰ্ঘটনাৰ কাৰণে মৰিধল মহাবিদ্যালয় কেতিয়াও জগৰীয়া নকৰে, কালিমা সানিবলৈ অপচেষ্টা কেতিয়াও নকৰে। মই ডক্টৰ প্ৰদীপ বৰা, মৰিধল মহাবিদ্যালয়ৰ এছ'চিয়েট প্ৰফেচৰ। আৰু এই আমাৰ যি ঘটনা ইতিমধ্যে হৈ গৈছে যোৱা 21 তাৰিখে, সেইটোৰ লগত আমি সম্পূৰ্ণভাৱে জড়িত হৈ আছোঁ। ইতিমধ্যে নন্দিতাৰ যি ছাত্ৰী ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত য'ত চিকিৎসাধীন হৈ আছিল, নন্দিতা আৰু এই সংসাৰত নাই। তেওঁ ইতিমধ্যে ইহলীলা সম্বৰণ কৰিছে। গতিকে আমি খবৰটো পাই অতিকৈ মৰ্মাহত হৈছোঁ। নন্দিতা ইহ সংসাৰৰ পৰা আমাৰ মাজৰ পৰা মেলানি মাগিছে। আমি নন্দিতাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ পৰিয়ালে, আৰু আমি মৰ্মাহত হৈছোঁ। মই বাক্ৰুদ্ধ, আচলতে খুব আঘাত লাগিছে, দুখ পাইছোঁ। পৰিয়ালৰ কাৰণে মই সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু নন্দিতাৰ দৰে উঠি অহা উজ্জ্বল ভৱিষ্যত থকা ছোৱালী এজনীৰ দুৰ্বৃত্তৰ হাতত প্ৰাণ আহুতি দিব লগা হ'ল। তাৰ কাৰণে আমিও দুখ অনুভৱ কৰিছোঁ আৰু গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰক, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মোৰ আৰু ক'ব লগা নাই, আৰু অন্তৰত বহুত আঘাত লাগিছে। আমি নিৰুপায় একেবাৰে। আমাৰ কৰিব লগা যিখিনি আছে কৰিলোঁ, কিন্তু আমি তথাপিও দুখমুক্ত যে হৈছোঁ এইটো আমি অনুভৱ কৰিব পৰা নাই। আমিয়ে যেন দুখী তেনেকুৱা ধৰণৰ অনুভৱ আহিছে। আমাৰ এই ছোৱালী আছিলে, নাপালোঁ আৰু ছোৱালীজনী অকল শব্দ দুটা, চিঞৰ দুটাহে মাক হিচাপে পাইছোঁ। যেতিয়া ঘটনাটো হৈছে তেতিয়াই ফোনত তাই মাতটো শুনিছোঁ, চিঞৰ দুটা মাৰিছে মা মা বুলি। তাৰপাছত মই ফোনটো কাণলৈ দৌৰি ফুৰিছোঁ, কোনোবা আছেনি বুলিও চিঞৰিছোঁ। 4টা বজাত আছিলে, 4টা হয়তো 10:05 হ'ব পাৰে, মই সময়টো চোৱা নাই। কলেজত পেপাৰ জমা দি আহোঁতে 4টা বাজিছে, 10:05 মান হ'ব পাৰে। তাৰপাছত বাৰু তাই মাত চাত শুনা নাই আৰু। তাইৰ বিষয়ে আৰু কি ক'ম আৰু, এয়াই দেখিছাই আমাৰতো অৱস্থা এয়াই। এতিয়া মুঠতে দোষী উচিত শাস্তি দি এনেকুৱা পৰিৱেশ যাতে আৰু আমাৰ বিচ্ছন্ন নহওক, এইখিনিকে কামনা কৰিছোঁ। সকলো ৰাইজৰে কথা মই শ্ৰী নবীন শইকীয়াই সকলো ৰাইজক প্ৰথমতে শ্ৰীচৰণত সেৱা জনাইছোঁ। আপোনালোকে আমাক যি ধৰণে সকলো ফালৰ পৰা সহায় কৰি আমাৰ সেই ছোৱালীটিৰ সুস্থ কৰিবৰ কাৰণে যত্ন কৰিছিল, কিন্তু দুৰ্ভাগ্য তেখেতৰ আমি
বচাব পৰা নহ'ল। গতিকে আমি সকলো ৰাইজকে এই ঋণৰ আমি জন্মে জন্মে এই ঋণৰ পৰিশোধ কৰিব নোৱাৰোঁ। গতিকে সকলোকে আমি শ্ৰীচৰণত প্ৰণাম জনাইছোঁ আৰু এই দৈত্য দানৱসকলক আপোনাৰ সমস্তে যি ব্যৱস্থা কৰে আমি নথৈ আনন্দিত হওঁ। উঠি অহা প্ৰজন্মও যাতে সুৰক্ষা পায় সেয়া আপোনালোকৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয় দিশে দিশে চলে মৃত্যু ছাবস্ক্ৰাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ।